সেকেন্ড ভিডিও হয় ফার্স্ট ভিডিওটো যদি আপোনালোকে চোৱা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিম তাত গৈ চাব পাৰিব আৰু মই ভাবিছোঁ এই ভিডিওটোত মোৰ এই ৰুমৰ কৰ্নাৰটোৰ ফাইনেল লুকটো আপোনালোকক দেখাওঁ তাত মই কি এড কৰিলোঁ নতুন কি DIY বনালোঁ তেতিয়াহ'লে বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ এয়া 13 সেন্টিমিটাৰৰ এখন 12.5 সেন্টিমিটাৰৰ এখন 12 সেন্টিমিটাৰৰ দুখন 5 সেন্টিমিটাৰৰ এখন আৰু এয়া 13.5 সেন্টিমিটাৰৰ চাৰিডাল আৰু 10.5 সেন্টিমিটাৰৰ চাৰিডাল আৰু এইফালে 22 সেন্টিমিটাৰ এণ্ড 2 সেন্টিমিটাৰৰ চাৰিডাল আমি কাটি লৈছোঁ এনেকৈ গোটেইখিনি কাটি ল'ব লাগিব লৈ পেলাই এয়া 22 সেন্টিমিটাৰৰ যিকেইডাল লৈছিলোঁ সেইকেইডাল আমি এনেকৈ মাজেৰে হেঁচি পেলাই স্কেলেৰে ভাঁজ কৰি ল'ব লাগিব মাজেৰে গুটিকেইডাল এনেকৈ ভাঁজ কৰি ল'ব লাগিব তাৰপাছত এয়া মই ডাঠ কাগজৰ পৰা কাটি লৈছিলোঁ 13 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰৰ এনেকৈ হেঁচি দিলে ইয়াৰ শ্বেপটো বনোৱাত ইজি হৈ যায় এনেকৈ আমি আঠাৰে লগাব লাগিব ইয়াতে ফেভিকল আঠা ইউজ কৰিলে নহ'ব এনেকুৱাই কাগজৰ আঠা ইউজ কৰিব লাগিব তেতিয়া এনেকৈ শ্বেপটো বনিব আমি গোটেইকেইখনতে এনেকৈ আঠাৰে জইন কৰি ল'ম এনেকৈ লাষ্টৰখনো আমি এনেকৈ ঘূৰাই পেলাই আঠা লগাই ল'ব লাগিব ইয়াতে এনেকুৱা কাগজৰ আঠাৰেহে হ'ব এইটো শ্বেপটো বনিব তেতিয়াহে আৰু ইয়াৰে কৰ্নাৰকেইটা আমি কাটি দিছোঁ এতিয়া দি এইটো আঠাৰে জইন কৰি দিম এয়া 5 সেন্টিমিটাৰৰ এখন সৰুকৈ কাটিছিলোঁ যে সেইখন ইয়াৰ ভিতৰৰ পৰা এনেকৈ লগাই দিম তাৰপিছত ঘূৰাই পেলাই ওপৰৰখিনিত এনেকৈ আঠাৰে কভাৰ কৰি দিম এয়া মই সৰুকৈ এটা কাটি লৈছিলোঁ এইটো এনেকৈ আঠাৰে কাগজৰ আঠাৰেই মই বনাই ল'ম লেম্পৰ ওপৰত এনেকুৱা ঘূৰণীয়া এইটো থাকে ন তো এনেকৈ আঠাৰে ধুনীয়াকৈ লগাই ল'লে ভাল দেখিব আৰু এইটো আঠাটো এনেকৈ কাটি ল'লেহে মানে ভালকৈ কভাৰ হ'ব ইয়াতে মই এখন সৰুকৈ ৰাউণ্ডকৈ কাটি লৈছিলোঁ তাৰ ওপৰত লগোৱাকৈ ওপৰত লগাই দিছোঁ কভাৰ কৰি পেলাই আঠাৰে এনেকৈ ইয়াতে লগাই দিলে লেম্পৰ ওপৰৰখিনি হৈ গ'ল ইয়াতে আমি 13 সেন্টিমিটাৰখনৰ ওপৰত এতিয়া 13.5 সেন্টিমিটাৰৰ কেইডাল কাটি পেলাই থৈ দিছিলোঁ যে এইকেইখন এতিয়া আঠাৰে লগাই লৈছোঁ যিখিনি বেছি দীঘল হয় সেইখিনি কাটি পেলালেই হ'ল তাৰপিছত এয়া সৰু সৰু টুকুৰা কৰি ওপৰৰ কাভাৰখনৰ ছাপৰ্টৰ কাৰণে এনেকৈ লগাই দিছোঁ ইয়াতে 12.5 সেন্টিমিটাৰখন ইয়াৰ ওপৰত এতিয়া জইন কৰি দিছোঁ ইয়াৰ ছাইডেৰে আঠাটো লগাই দিলে ভাল এয়া যে 22 সেন্টিমিটাৰৰ কেইডাল আঠাৰে কভাৰ কৰি লৈছিলোঁ সেইকেইডাল এতিয়া আমি ইয়াৰ কৰ্নাৰত লগাই দিছোঁ দি পেলাই এয়া 10.5 সেন্টিমিটাৰৰ কেইডাল ছাইডে ছাইডে আঠা লগাই দিব লাগিব ভিডিওটো অকণমান দীঘলীয়া হ'ব পাৰে এইবিলাক ভিডিঅ' বনালে অকণমান দীঘলীয়া হয় বাৰু নেক্সট এয়া 12 সেন্টিমিটাৰখন আমি ইয়াৰ ওপৰত জইন কৰি দিম এইটো এতিয়া ওপৰৰটো লগাই দিছোঁ ইয়াতে মই আঠাৰে কভাৰ কৰি পেলাই স্প্ৰে কৰি দিছিলোঁ এইটো মোৰ ভিডিঅ'টো বনোৱা নহ'লে এয়া আপোনালোকে দেখিছে লাষ্টৰ লুকটো
ইয়াৰ কৰ্নাৰবিলাকত মই এয়া টেপৰ আঠা পাই ন কিনিবলৈ, সেয়া লগাই দিছিলোঁ। নেক্সটটোৰ বাবে আমি এয়া এটা আইনাৰ গ্লাছ লৈছোঁ, তাত আমি হোৱাইট কালাৰ স্প্ৰে কৰি দিম। স্প্ৰে কৰি পেলাই এইটো শুকাবলৈ দিব লাগিব। এয়া শুকোৱাৰ পাছত ইয়াৰ ওপৰত মই এয়া যে কিনি আনিছিলোঁ মণি, এইটোকে ডেকৰ কৰিম। আপোনালোকে যেনেকৈ বিচাৰে সেইটো কৰিব পাৰে, মোৰ এনেকৈ ভাল লাগিছে, মই এইটোৱে কৰি দিছোঁ আৰু ডিজাইনটো। এনেকৈ তলত দিলেও ভাল লাগে। এতিয়া মোৰ তাতে এনেকুৱা এখন গ্লাছ আছিলে, সৰু গ্লাছ, মই ভাবিছোঁ এইখন মই ইয়াতে জইন কৰি দিম, দি পেলাই ইয়াতে এনেকৈ এয়া মণিৰে ডেকৰ কৰি দিছোঁ অকণমান। এইটো মণিটো বহুত ফ্লেক্সিবল হয়, আপুনি যেনেকুৱা শ্বেপতে লগাব বিচাৰে লগাব পাৰে। এয়া এনেকৈ আঠা লগাই পেলাই এইটোত এনেকৈ দি শুকাব দিব লাগিব। তাৰপাছত এয়া আপোনালোকে লুকটো দেখিছে, খুবেই ধুনীয়া লাগিছে। হোৱাইট এণ্ড গল্ডেনটো মানে ধুনীয়াকৈ মিলে আৰু মোৰো খুব ভাল লাগে। নেক্সট এই পাতটো মই আমাৰ তলৰ গাৰ্ডেনৰ পৰা আনিছিলোঁ, আনি এইটো আঠাৰে এনেকৈ ধুনীয়াকৈ ডিজাইন এটা বনাইছোঁ। যেনেকুৱা ডিজাইন দিব বিচাৰে সেনেকৈ দিব পাৰে। এই আঠাটো মানে 1 মিনিটমানৰ ভিতৰতে মানে ধুনীয়াকৈ শুকাই যায়, তো এইটো এৰাবলৈ বহুত সহজ হয় পাতৰ পৰা। তো দেখিছে কি ধুনীয়াকৈ এৰি গৈছে। ইয়াতে যেনেকৈ ডিজাইন দিব বিচাৰে দিব পাৰে। এইটো ডাঙৰকৈও বনাব পাৰে, বেলেগ বেলেগ ধৰণৰ পাতত আনি পেলাইও বনাব পাৰে। মই এইখন পাততে বনাই দিলোঁ। এতিয়া এইটো গল্ডেন স্প্ৰে কৰি দিম। কৰি পেলাই এয়া শুকোৱাৰ পাছত ইয়াতে আমি এনেকৈ ডেকৰ কৰিব পাৰোঁ। দেখিছে পাতটো খুবেই ধুনীয়া লাগিছে। এইটো মই এতিয়া এনেকৈ ডেকৰ কৰিছোঁ। লেম্পটোৰ ভিতৰত মই এয়া ফেৰী লাইটছ দি দিছিলোঁ। এয়া লাইট অফ কৰিলে এনেকৈ কেণ্ডেলৰ পোহৰত খুবেই ধুনীয়া লাগিছে। দেখিছে গল্ডেন এণ্ড হোৱাইটটো ইমান ধুনীয়াকৈ মিলিছে। এইটো মানে খুবেই ধুনীয়া কালাৰটোৰ কম্বিনেশ্যন হয়। মোৰ এইটো খুব ভাল লাগে, সেইবাবে মই ভাবিলোঁ এইটো কম্বিনেশ্যনতে মিলাওঁ বুলি। এইটো ফাইনেল লুকটো এই কৰ্নাৰটোৰ। কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে সকলোৰে লগত শ্বেয়াৰ কৰিব। মই এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকলৈ লৈ আহিম। মই এই কৰ্নাৰটো ডেকৰ কৰাৰ প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ আপোনালোকে চাব পাৰে। থেংক ইউ।